হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে মোৰ মাতটো ভাঙিয়ে আছে, আপোনালোকে ধৰিব পাৰিছে হয়তো, মানে অকণমান চৰ্দি লাগি আছে। মই আছোঁহি মাৰ ঘৰত আৰু মাৰ ঘৰৰ ওচৰতে আমাৰ মাহী ঘৰ। মাহীয়ে ইমান মাতি আছে আহচোন ভাবিলোঁ আজি মাহী ঘৰলৈ যাওঁ। তাৰপাছত কণমানিজনী হোৱাৰ পৰা মাহী ঘৰলৈ যোৱাই নাই আৰু আজি আহিলোঁ মাহী ঘৰলৈ। এয়া মাহীৰ ছোৱালী ভণ্টিয়ে কণমানিজনীক লৈ আছে আৰু আমাৰ লগত আমাৰ বাও আহিছে, আপোনালোকক দেখাম বাৰু। আৰু জানজনী হাঁহি দিয়া বুলি ক'লে ইমান ধুনীয়াকৈ হাঁহি দিব। আৰু এফালে চুনু আমাৰ খুৰী ছোৱালী আৰু ইয়াত টিকলিজনী আমাৰ বাৰ ছোৱালী মুনু। আৰু এফালে মাহীয়ে বায়ে লাগি গ'ল ভাত শাক ৰন্ধাত। এফালে মাছ ফ্ৰাই কৰিছে আৰু আনফালে জানো কি বনাইছে, খালেহে গম পাম দেই। তাৰপাছত আকৌ ঘৰৰ বাৰীখন বোলো আপোনালোকক দেখুৱাই দিওঁ। এফালে তামোল গছ ইমান আছে দেখিছেনে বাৰু। আৰু বাৰীখন যে ইমান ডাঙৰ মাহীহঁতৰ নহয়। আৰু ঘৰত কুকুৰ এটাও পুহিছে, এয়া চাওকচোন মৰম লগা দেই কুকুৰটো। তাৰপাছত আৰু ৰঙালাও কৰিছে, বেঙেনা কৰিছে আৰু কিবাকিবি ঢেৰ শাক কৰিছে। আৰু মাহীহঁতৰ ঘৰৰ চুমনি এখনো আছে নহয়। কোনে কোনে বাৰু চুমনি দেখিছে কমেণ্ট কৰি জনাব দেই। আৰু এইফালে ৱাটাৰ ছাপ্লাই পানীও পাইছে। মই ক'লোঁ মাহীহঁতক ব'লাচোন চুমনিখন চাই আহোঁগৈ। তাৰপাছত মাহীৰ ল'ৰাটোৱে মইনাই লৈ আহিলে, একেবাৰে ঘৰৰ ফ্ৰণ্টতে আছে। আৰু এইফালে আহিলোঁ চুমনিখন চাবলৈ। তাৰপাছত মাহীহঁতে অকলে লোৱা নাই আৰু লগত মানুহ তেওঁলোকেও লৈছে আৰু এয়া মানুহ আছিলে। তাৰপাছত আপোনালোকক বোলো দেখুৱাই দিওঁ, তাকে ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকে বাৰু ভালদৰে ধৰিব পাৰিছে নাই কমেণ্ট কৰি জনাব দেই। এয়া গছত পলু লাগি আছে দেখিছেনে বাৰু। আৰু এই আইতাগৰাকীয়ে পলুখিনি গোটাই আছিলে, চাব দেই। এয়া আৰু এয়া আইতাজনীয়ে পলু গোটাই আছে। তাৰপাছত কেইখনমান ফটো উঠি ল'লোঁ আৰু বেছি সময় নকৰিলোঁ, যিহেতু মই কণমানিজনী ঘৰত থৈ গৈছিলোঁ মাহী ঘৰত, মানে একেবাৰে ওচৰতে আৰু। তাৰপাছত এয়া ইমান ধুনীয়াকৈ খেলি আছে মাহীয়েকহঁতৰ লগত, আপোনালোকক বোলো দেখুৱাই দিওঁ। আৰু মাহীয়ে ইমান ধুনীয়া ধুনীয়া তাঁত বয় নহয়। তাৰপাছত মোক নিজে বৈ পিনে এটা গিফ্ট দিছে নহয়, চাওকচোন ইমান যে মোৰ মনটো ভাল লাগিছে নহয়। এয়া হৈছে নুনি চাদৰ, নিজে মাহীয়ে বৈ দিছে। মোৰ যে মনটো ইমানেই ভাল লাগিছে, আপোনালোককো দেখুৱাই দিলোঁ। আৰু দহি কৰি দিছে একেবাৰে, দেখিছেনে ইমান ধুনীয়া লাগিছে। এয়া মই গাতে লগাই চাইছোঁ আৰু একেবাৰে। মাহীয়ে পূৰা তাঁত বয়, বহুত ধুনীয়া ধুনীয়া বয় দেই। আৰু মাহীহঁতৰ ঘৰত এতিয়া ভাত পানী খাই বৈ এতিয়া ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আৰু মাহীহঁতকো বাই কৈছোঁ। তাৰপাছত আপোনাৰ কণমানিজনী ইমান কাম কৰিছে নহয় মুনুৱে। তাৰপাছত আমি ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক এটা কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।